নমস্কাৰ, হাতত আছে মোৰ এতিয়া পুৰা পিয়ৰ পাটৰ কাপোৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আজি অন্য এটা ভিডিঅ'ত। আজি আমি আপোনালোকৰ পুৰণা ভিডিঅ'ত আমি যোনটো বনাইছিলোঁ সেইটোত আপোনালোকৰ বহুত সহযোগিতা পাইছোঁ, বহুত কমেণ্ট, বহুত মেছেজ বা বহুত ফোন কল আহিছে। তাৰপৰা আমাৰ ভালেখিনি বস্তু আপোনালোকৰ দ্বাৰা ক্ৰয় কৰিছে আৰু আমি যোনখিনি পাৰিছোঁ এতিয়া সোনকালে পঠাইছোঁ। কেইযোৰমান আমাৰ লেবটৰীটো আছে, লেবটৰীত থোৱাৰ কাৰণে আমি পঠাব পৰা নাই আৰু হয়তো অহা কাইলৈকে আমি সেইখিনি গোটেইখিনি পঠাব পাৰিম লেবটৰীৰ পৰা। লগত আজি আমি নতুন পাটৰ কাপোৰ কেইযোৰ আপোনালোকে চাব পাৰে, একদম ধুনীয়া আপোনালোকৰ বাবে বিশেষভাৱে লৈ আহিছোঁ, একদম কম দামত আৰু যিহেতু পিয়ৰ। আপোনালোকে দেখিছে ইয়াত চিল মাৰ্কো আছে। এইযোৰ আমি লেবটৰী টেষ্টেড কৰি ৰাখিছোঁ আপোনালোকৰ বাবে। এযোৰ আছে আপোনালোকে দেখিছে পুৰা গোল্ডেন ৱৰ্কত কাম আছে, গোল্ডেন গুণা, একদম হাতৰ কামৰ হয় গোটেইখিনি আৰু পিংক বুটাত আছে। বিৰাট ধুনীয়া কাপোৰযোৰ। লগতে আপোনাক কোৱা মতে এইযোৰ গোটেইযোৰ চিলমাৰ্ক হ'ব। আপোনাক কাপোৰযোৰ খুলি দেখাইছোঁ, বিৰাট ধুনীয়া ডিজাইন আৰু কাপোৰৰ মানে গোটেইখিনি আপোনালোকৰ হেভি হ'ব। দেখিছে অল অভাৰ বডিত কাম আছে, লগতে ইয়াত চাইড পাৰিও লগোৱা আছে যোৰাটো। এতিয়া মই দেখাওঁ আপোনালোকে ইয়াৰ মেখেলাখন। ইয়াৰে এইখন মেখেলাখন দেখিছে আপোনালোকে আঁঠুৰ ওপৰৰ পৰা কাম আছে, আঁঠুৰ ওপৰলৈকে। আৰু মেখেলাখনৰ পান্নাটো আপোনালোকে দেখিছে কিমান আহল বহল পাব আপোনালোকে। গোটেইখন আহল বহল, কালাৰটো বিৰাটে ধুনীয়া, গোটেইখিনি গোল্ডেন ৱৰ্কত আপোনালোকক দেখাই আছোঁ। এইযোৰ ফুল্লি হেণ্ডলুম কাপোৰ এইবিলাক। এইটো ইয়াৰে ব্লাউজ পিচটো বিৰাটে মানে আহল বহল হ'ব আৰু 1 মিটাৰত অলপ বেছি হ'ব ব্লাউজ পিচটো। দেখিছে কালাৰটো আপোনালোকে। আৰু এইযোৰ কাপোৰৰ মাত্ৰ দাম হ'ল আপোনালোকৰ 9200 আৰু আপোনালোকে ঘৰত থাকিয়ে কাপোৰযোৰ ল'ব পাৰিব। অল অভাৰ ইণ্ডিয়া আমি শ্বিপিং কৰাই দিব পাৰিম। আৰু লগতে গোটেইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লেবটৰী টেষ্টেড পাব, যেনে আমি পিয়ৰ পাটৰ কাপোৰ দিওঁ। আৰু আহক আমি বাকী আৰু 2-3যোৰ আছে সেইকেইযোৰ আপোনালোকক দেখাওঁ। এতিয়া মোৰ হাতত দ্বিতীয়যোৰ কাপোৰ আছে, দেখিছে বিৰাটে ধুনীয়া। এইটো ইউনিক কালাৰ আৰু গল্ডেন গুণাত কাম আছে। কাষত লৈ আহা কেমেৰাটো। আৰু এইটো দেখিছে আপোনালোকে ইয়াৰে। মই আপোনাক কাপোৰযোৰ ভালদৰে খুলি দেখাই আছোঁ। এইযোৰৰ দাম আপোনালোকৰ একদম ৰিজনেবল প্ৰাইজত আপোনালোকক 8500 ল'ব পাৰিব এইযোৰ কাপোৰ। আৰু এইটো চাইড পাৰি এইকেইটা আপোনালোকে দেখিছে, লগতে ব্লাউজ পিচটো এইটো। গোটেই কাপোৰ আপোনালোকৰ হেভি পুৰা গোটেই আপোনালোকে দেখিছে আৰু ৱেটেবল কাপোৰ হয় এইবিলাক। এইবিলাক মানে আপোনালোকৰ জুগমীয়া কাপোৰ ক'ব গ'লে, এইবিলাক পাটৰ কাপোৰ। ইয়াৰে এইখন মেখেলাখন আপোনালোকে দেখিছে বিৰাট আহল বহল, আপোনালোকৰ শকত মানুহ হ'লেও পিন্ধিব পাৰিব। যে 34 এনেকুৱা চাইজৰ নহয়, এইখন ফুলফুলি আপোনালোকৰ 40 পান্নাৰ হয় মেখেলাখন। আৰু আপোনালোকে চাইডটো হয়তো দেখিছে কাপোৰযোৰৰ, লগতে আপোনালোকৰ মেখেলাৰ আঁঠুৰ ওপৰলৈকে কাম আছে। আৰু গোটেইযোৰ আপোনালোকৰ একদম মানে চাইনি কাপোৰ হয়। আপোনালোকে চাইনটো হয়তো মোবাইলত ধৰিব পাৰিছে নে নোৱাৰিছে মই গম নাপাওঁ, কিন্তু ৰিয়েলত বিৰাটে ধুনীয়া। আৰু মই এইযোৰ আকৌ দ্বিতীয়বাৰ দামটো কৈ থৈ দিছোঁ। এইযোৰৰ দামটো হ'ল আপোনালোকৰ 8500। যদিহে আপোনালোকে ল'ব খোজে তেতিয়া মোক হোৱাটছআপ যোগত যোগাযোগ কৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া আছে। লগতে আপোনালোকে এইবিলাক কাপোৰত আমাৰ সম্পূৰ্ণভাৱে চিল মাৰ্কটো পাব। মই আগৰযোৰত যেনেকৈ চিল মাৰ্কটো দেখাইছিলোঁ ঠিক তেনেকৈ ইয়াত চিল মাৰ্ক বা হলমাৰ্ক গোটেইখিনি লগাই কিনে আমি পঠাম আপোনালোকৰ কাষলৈকে। আৰু অল অভাৰ ইণ্ডিয়া আমি আপোনালোকৰ কাৰণে শ্বিপিং কৰিম। আৰু কোনো আপোনালোকে ঘৰত থাকিয়ে ল'ব পাৰিব, কোনো টেনশ্যন ল'ব নালাগে। জাষ্ট আপোনালোকে যদি পচন্দ হয় আমাক হোৱাটছআপত স্ক্ৰীনশ্বটটো দিব। আহক এতিয়া আমি তৃতীয়যোৰ কাপোৰ দেখাওঁ। এইযোৰ আপোনালোকে দেখিছে লাইট স্কাই ব্লু কালাৰত, লগতে আপোনালোকৰ গোল্ডেন গুণা কাম আছে। আৰু ইয়াত আপোনালোকৰ ডাঠ ব্লু কালাৰৰ সূতাৰ কাম আছে, মানে আপোনালোকৰ মিনা হয় সেইটো। আৰু লগতে এইযোৰ কাপোৰ আপোনালোকক দেখাওক, বিৰাটে ধুনীয়া ডিজাইন। এইযোৰৰ পুৰা ফুল আপোনালোকে চাইন পাব। যোনবিলাক পাটৰ কাপোৰ আচলতে মালবাৰী চিল্ক বুলি কয় ইংলিছত বহুতে, আৰু এইটো পিয়ৰ মালবাৰী চিল্কৰ কাপোৰ। এইবিলাক আপোনালোকে ডিজাইনবিলাক দেখিছে, মই দেখাই আছোঁ। চাওক
এইযোৰো এটা দামতে আপোনালোকৰ 8500 মাত্ৰ 8500 টকা আৰু এইটা আপোনালোকৰ সাইড পাৰি কাহত আহি দেখাই দিয়া আৰু ইয়াৰে মই মেখেলাখন খুলি দেখাই আছো এইখন মেখেলাখন আপোনালোকে দেখিছে ইয়াতো আপোনালোকৰ আঁঠুৰ ওপৰলৈকে কাম আছে বিৰাতে আহল বহল পাব মেখেলাখন আৰু কোৱালিটি গুণাৰ আপোনালোকে দেখিছে গোটেইখিনি আপোনালোকৰ সাইন আছে কাখলৈ লৈ আহা দেখাই দিয়া গোটেই গুণাৰ আপোনালোকৰ সাইন আছে আৰু আজি এইযোৰ আমাৰ তৃতীয়যোৰ কাপোৰ আৰু এইযোৰৰ দাম হ'ল আকৌ এবাৰ মই ৰিপিট কৰিছো 8500 লগত আমাৰ এতিয়া লাষ্ট কাপোৰযোৰ আছে আপোনালোকক মই এতিয়া লাষ্ট কাপোৰযোৰ মানে 14 নম্বৰ কাপোৰযোৰ দেখাও আৰু যদি আপোনালোকৰ পছন্দ লাগে মোক এটা হোৱাটছএপত কাপোৰযোৰ স্ক্ৰিনশ্বট লৈ কিনে আপোনালোকে পঠাই দিব আৰু এতিয়া লাষ্ট আমাৰ 4 এইযোৰ আপোনালোকৰ লাষ্ট আমাৰ 4 নম্বৰ কাপোৰযোৰ দেখিছে আপোনালোকৰ ৰেড ব্লাড কালাৰত আছে আৰু গোল্ডেন গুণা আৰু ইয়াত আপোনালোকৰ মিনাটো দেখিছে বিৰাতে ধুনীয়া কম্বিনেশ্যন আপোনালোকে কাপোৰবিলাক মই তেতিয়া খুলি দেখালো হয়তো আপোনালোকে দেখিছে এনেকুৱা কিমান হেভি হয় কাপোৰবিলাক আহক মই এতিয়া আপোনালোকক এইযোৰ খুলি কিনে দেখাও এইযোৰ এতিয়া মই খুলি দেখাও আৰু এইযোৰৰ দাম আপোনালোকৰ প্ৰায় 8500 আপোনালোকে দেখিছে কাপোৰৰ কালাৰটো ব্লাড ৰেড কালাৰত আছে আপোনালোকৰ গোটেই কাপোৰযোৰ চাইনি হয় মই কালাৰ দেখাই আছো মাত্ৰ কাপোৰযোৰৰ দাম 8500 এইটো আপোনালোকৰ সাইড পাৰিটো হয় অলপ দিয়া আছে সাইড পাৰি আসলতে সাইড পাৰি লগোৱা নাই সাইড পাৰি লগোৱাৰ পিছত কাপোৰবিলাক বিৰাতে ধুনীয়া হয় আৰু এইযোৰো দেখিছে আপোনালোকৰ পিওৰ হ্যান্ডলুম কাপোৰ আৰু এইবিলাক আমাৰ কাপোৰবিলাক সম্পূৰ্ণভাৱে আপোনালোকে পিওৰ কোৱালিটি পাব লগতে মই আকৌ এবাৰ আমি ল্যাবৰেটৰী সিলমাপত পঠাই ল্যাব টেষ্টেড কৰি আপোনালোকৰ তাতে কাপোৰখিনি পঠাম য'ত আপোনালোকে হলমাৰ্ক বা ট্ৰেডমাৰ্ক গোটেইখিনি পাব এইখন মেখেলাখন মেখেলাখনো আপোনালোকে আহল বহল পাব আৰু আজিলৈকে ভিডিওটো আমি এতিয়া সমাপ্ত কৰিম আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদিহে আপোনালোকে ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ যোগত নাম্বাৰটো দিয়া আছে ডেসক্ৰিপচনত আমাক যোগাযোগ কৰিব